লোকৰ ঘৰত ধৰক খগেন মেধি ঘৰত যেনেকৈ আজি শ্ৰীকৃষ্ণৰ শংকৰদেৱৰ নন্দ উৎসৱ পালন কৰা হৈছে আৰু ইয়াতে আমাৰ এই আই তথা বাপ সমস্ত সকলোৱে নাম কীৰ্তন গুণনা কীৰ্তন কৰিছে আৰু লগতে ধৰক ফল মূল ইত্যাদি খেলা ধূলা হৈছে আৰু এতিয়া বোকা খেল বুলি কয় আৰু ভাঙা নাই ধৰক আলি পুখুৰী লিখীয়া মানে ধৰক পুখুৰী এটা বনাইছে এতিয়া 3ডাল আলি আছিলে আলিত ধৰ খেল ধেমালি সকলোখিনি হৈ মানে আমি সামৰি মাৰিছোঁ আৰু কি ধৰক তেওঁলোকৰ যিটো মানে পূৰ্বৰ দিনৰ পৰা পালন কৰা হৈছিলে এইটো এতিয়া এৰিব নোৱাৰিব ধৰক এইটো কৰিয়ে থাকিব লাগিব এওঁলোকে চিৰদিনৰ কাৰণে যেনেকৈ শ্ৰীকৃষ্ণৰ আগত বহুত দিন ইতিহাসৰ পৰা আহি আছিলে এই কামবিলাক আৰু এই কামবিলাক আমি কৰি যাব লাগিব নন্দ উৎসৱ বুলি কয় শ্ৰীকৃষ্ণৰ আৰু সন্মানীয় নিউজ লাইভৰ কৰ্মকৰ্তাসকল আজি আমাৰ চংকং মাজগাঁৱৰ আমাৰ প্ৰাক্তন নামঘৰীয়াৰ ঘৰত আমাৰ নন্দ উৎসৱ পালন কৰা হৈছে যোৱাকালি আমি শ্ৰী শ্ৰী জন্মাষ্টমী পালন কৰিলোঁ আৰু আজি আমি চংকং মাজগাঁও ৰাইজৰ আই তথা বাপ সমস্ত একত্ৰিত হৈ আমি আজি প্ৰাক্তন নামঘৰীয়া বাপৰ গৃহত আমি বোকা খেল তথা নন্দ উৎসৱ পালন কৰিলোঁ ইয়াত আমাৰ সকলো ৰাইজৰ সহায় সহযোগ কৰিছে আৰু আমাৰ উঠি অহা যুৱক তথা কণ কণ ভাইটি ভণ্টিসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অনাগত দিনলৈ এনেকৈ যাতে আমি কৰি যাব পাৰোঁ তাৰ কাৰণে সকলোৰে সহায় কামনা কৰি আমি পুৰণি জেগাত এইটো আমি পালন কৰিছিলোঁ আৰু ইয়াতে আহি মানে মই নিজে এইটো পালন কৰিব লগা হ'ল তাৰপিছত মানে ভাবিলোঁ যে পৰম্পৰা ইয়াত ধৰ মই ৰাইজৰ ওচৰত মানে হেৰি কৰিছোঁ আৰু নিয়মটো কৰিছোঁ আৰু কিন্তু যেনেকৈ পালিব লাগিছিলে মোৰ তেনেকৈ সমৰ্থন নহ'ল ৰাইজে সহযোগ কৰি আছে মোৰ লগত বছৰে বছৰে কৰি আছে সেইটো আৰু ৰাইজে মোক কি দিয়ে মই এইটো মানে ক'ব নোৱাৰোঁ যে সিহঁতে ঈশ্বৰে এইটো হৈছে ঈশ্বৰে যিয়ে দিয়ে সিয়ে হ'ব আৰু মই যে বোলে অমুকটা খুজি ল'ম মই এইটো খুজি নলয়
হৈছে মাটিখিনি হৈছে
Tengo que